নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই অনুপম দাস এছিষ্টেণ্ট টিচাৰ আজি এই ভিডিঅ'টো মূলতঃ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে কাৰণ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে ইতিমধ্যে এক গুৰুত্বপূৰ্ণ নটিচ দিছে এই নটিচ অনুসৰি তোমালোকৰ যিখিনি পৰীক্ষা বৰ্তমান চলি আছে সেই পৰীক্ষাৰ সময়সূচী সলনি কৰা হৈছে বিশেষ কাৰণবশতঃ আৰু মূল কাৰণটো হৈছে যে এইটোৱে যিকিটা পৰীক্ষা তোমালোকে দিলাটো দিলাই এতিয়া যিকিটা বাকি আছে 18 তাৰিখৰ পৰা যিখিনি পৰীক্ষা বাকি আছে সেই পৰীক্ষাৰ সময়সূচী সলনি কৰিছে নিশ্চয় তোমালোকৰ স্কুল অথৰিটিয়ে তোমালোকক জনাইছে আৰু আমি ভিডিঅ'ৰ যোগেদি জনাব বিচাৰিছোঁ যে অসমৰ পৰিস্থিতি বৰ্তমান ভাল নহয় প্ৰকৃতিৰ অৱস্থা খুব ভাল নহয় চাৰিওফালৰ বানপানী বিশেষকৈ ডিমা হাছাও জিলাখনৰ পৰিৱেশ একেবাৰে ভাল নহয় গতিকে সেই সন্দৰ্ভত পৰীক্ষা স্থগিত ৰখা হৈছে অফিচিয়েল খবৰ নকৈ মই স্ক্ৰীনত দেখুৱাইছোঁ যে 18 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত অসমত ডিমা হাছাও বাদ দি 18 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত যিখিনি পৰীক্ষা তোমালোকৰ হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ হ'বলগীয়া আছিল এই পৰীক্ষাকেইটা বাতিল কৰা হৈছে আৰু এই পৰীক্ষাকেইটাৰ সময়সূচী পিছত জনাব তোমালোকক আৰু সেইকাৰণে স্কুল অথৰিটি প্ৰিন্সিপাল ছাৰৰ লগত যোগাযোগ ৰাখিবা তোমালোকে 18 পৰা 21 তাৰিখৰ পৰীক্ষাখিনি যেতিয়া বতৰ ভাল হ'ব প্ৰকৃতিৰ পৰিৱেশ সলনি হ'ব তেতিয়া পাতিব গতিকে অহাকালিলৈ 18 তাৰিখৰ পৰা 21 তাৰিখৰ পৰীক্ষাখিনি সাময়িকভাৱে স্থগিত ৰাখিছে আৰু ডিমা হাছাওৰ ক্ষেত্ৰত স্পষ্ট লিখিছে দ্বিতীয় পেৰাগ্ৰাফটোত যে 18 তাৰিখৰ পৰা 1 জুনৰ ভিতৰত যিমানখিনি পৰীক্ষা আছিল ডিমা হাছাওৰ সেই সকলোখিনি বাতিল কৰা হৈছে কাৰণ ডিমা হাছাওৰ পৰিৱেশ একেবাৰে বেয়া কাৰণ চাৰিওফালে পাহাৰ খহি অৱস্থা বেয়া হৈ আছে তোমালোকে বাতৰিত দেখিছা নিশ্চয় গতিকে ডিমা হাছাওৰ পৰীক্ষা 1 জুনলৈকে যিখিনি আছিল সেইখিনি সাসপেন্ডেড কৰিছে গতিকে তোমালোকে অহাকালিলৰ পৰা যিখিনি পৰীক্ষা আছে সেইখিনি বাতিল আৰু পৰৱৰ্তী সময়সূচী অহালৈকে বাদ চাবা তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি গৈ থাকা আজিলৈ ভিডিঅ'টো ইমানেই তোমালোকক জনালো এইটো হৈছে পংকজ বৰঠাকুৰ যি কন্ট্ৰলাৰ অফ দা এক্সামিনেশ্যন আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বামুণী মৈদাম গুৱাহাটী তেওঁ নিজেই চহী কৰি দিছে স্ক্ৰীনত মই দেখুৱাই দিছোঁ গতিকে এইটো খুব গুৰুত্বপূৰ্ণ খবৰ ধন্যবাদ এনে ধৰণৰ খা খবৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ কাৰণে আমি নিশ্চয় ভাল খবৰ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ